হাই ফ্ৰেণ্ডছ, এইযোৰ মিক্স পাটৰ মেখেলা চাদৰ আনিছিলোঁ বগা ৰঙত। এয়া মই ফেব্ৰিক এনিব্লিক কৰিছিলোঁ, ফুলকেইটা আগতে লগাই লৈছোঁ। এয়া পাতবোৰ আঁকি গৈছোঁ এনেকৈ কালাৰেৰে। এইটো কালাৰ পাউল কালাৰ আছিল। ধুনীয়া জিলকনি এটা থাকে। এয়া প্লেনটো লোৱা নাই, মই প্লেনো পাই, মই প্লেনটো অনা নাই। এইটো ভাল লাগে জিলিকনি এটা থকাৰ কাৰণে। এয়া পাতবোৰ মই আগতে পেঞ্চিলেৰে আঁকি লৈছোঁ, তাৰপিছত ব্ৰাছৰ সহায়ত ধুনীয়াকৈ কৰি গৈছোঁ। আৰু এবাৰত ফিনিচিং নহয়ে, ধুনীয়া দুবাৰ তিনিবাৰ লগাই দিব লাগে এনেকৈ। এইবাৰ অলপ দেখাওঁ বুলি ৰাখি থলোঁ ভিডিঅ'টো। মই বাৰু মাজে মাজে এনেকৈ বনাই থাকোঁ। এইযোৰ অৰ্ডাৰৰ আছিল, লগ এটা লাগে বোলে কাপোৰযোৰ। ভাল লাগিছেনে সকলোৱে জনাবচোন বাৰু। এয়া এদিনতো নহয়ে বাৰু, কাৰণ আমাৰ বেলেগ কামো থাকে। দুদিন তিনিদিনমান লাগিছে মোৰ। এনে একেৰাহেটো কৰিলে এদিনত হৈয়ে যায়, কিন্তু এতিয়া মই একেৰাহে কৰিবও নোৱাৰোঁ। এইবাৰ বিচনাত লৈছোঁ উঠাই। এয়া কৰি যাই আছোঁ। এয়া লাহে লাহে কৰি আছোঁ। গোটেই কাপোৰযোৰ দেখাম বাৰু লাষ্টত কৰা হ'লে। এয়া কৰি আছোঁ, পাতবোৰ আঁকি আছোঁ ধুনীয়াকৈ। এয়া আকৌ এদিন পিছত কৰিলোঁ এনেকৈ, বিচনাতে লোৱা আছে। এয়া কৰি আছোঁ। মই ফুলটোৰ ওপৰত অলপ গ্লিটাৰ মাৰি দিছোঁ, জিলকনি এটা উঠিছে ধুনীয়াকৈ। পাথৰ লগোৱা নাই আৰু এক্সট্ৰাকৈ। এয়া ফুলৰ ওপৰত ধুনীয়া জিলকনি এটা আছে, পাথৰ দিয়া নিচিনাই হৈছে। পাত আঁকি আছোঁ। বগাত বাৰু কালাৰবোৰ মিলিছেনে ফুলকেইটাৰ জনাব দেই।